গাছবাড়িত দুর্গা পূজা উপলক্ষে কুমারী পূজা উদযাপন। কামরূপ জিলার গাছবাড়িত কেন্দ্রীয় দুর্গা পূজা কমিটির উদ্যোগত ৭৪ সংখ্যক দুর্গা পূজা উদযাপন। আজি মহানবমী উপলক্ষে বিশেষ কার্যসূচী দুর্গা দেৱীৰ নৱৰূপৰ লগত সংগতি ৰাখি কুমাৰী পূজা অনুষ্ঠিত কৰা হয়। শাৰদীয় দুৰ্গা পূজা উপলক্ষে আজি মহানবমীৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হয় ভ্ৰাম্যমান নাগৰা নাম। কাইলৈ বিজয়া দশমী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ পিছত আকৰ্ষণীয় কাৰ্যসূচী ৰাৱণ দাহনেৰে সামৰণি পৰিব কাৰ্যসূচীৰ। আনহাতে আগন্তুক বৰ্ষত ৭৫ সংখ্যক দুৰ্গা পূজাৰ লগত সংগতি ৰাখি ব্যয়বহুল কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰিব গাছবাড়ি কেন্দ্ৰীয় দুৰ্গা পূজা সমিতিয়ে। গোৰেশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপৰ্ট, আপোচবিহীন সংবাদ। প্ৰথমতে মই ৭৪ সংখ্যক গাছবাড়ি কেন্দ্ৰীয় দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যোৱা ২ তাৰিখৰ পৰা, কাতি মাহৰ ২ তাৰিখৰ পৰা ষষ্ঠী পূজাকে আৰম্ভণি কৰি পূজাৰ আৰম্ভণি হৈছে। আমাৰ যোৱাকালি অষ্টমী পূজা আছিলে। অষ্টমী পূজাত আমাৰ অজস্ৰ ভক্তৰ সমাগম হৈছে। দিনটো পূজাৰ অন্তত সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শন কৰা হৈছে। অষ্টমীৰ নিশাও নাগাৰা নাম, আমাৰ সপ্তমীৰ নিশাও আমি নাগাৰা নাম প্ৰদৰ্শন কৰিছোঁ। আজি মহানৱমী পূজা উপলক্ষে আমাৰ দেৱীৰ নৱৰূপৰ লগত যিটো নৱৰূপ, সেই নৱৰূপৰ লগত সংগতি ৰাখি আমাৰ নৱকুমাৰী অৰ্থাৎ আমি কুমাৰী পূজা আয়োজন কৰিছিলোঁ। এটা বৃহৎ আয়োজন আপোনালোকে ইতিমধ্যে দেখিছে। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আজি আমি কুমাৰী পূজা সমাপন কৰিবলৈ সক্ষম হৈছোঁ।